Good evening guys and welcome back to Assam Rani YouTube channel. আজি পেটলা লং উঠিছো মানে সাইকেলনত পিছফালে বহিছো বহি উঠিছো আকৌ ঠেস খাড়ি নিছা উল্টি হাই পৰি আৰু আগত জাগনে আৰু লগ পাইছো ৰ এনেকে নৰি নৰি পুলি মোবাইল চব ভাঙি যাব না দে তো গাইস দেন ফালকা বহি কেনে যাই আছো ৰ নুনিয়াকা নৰা না মোবাইল চল পৰি গলে ভাঙি যাব মাৰ খাবা লাগব ঘৰত আরে গাইস দেখছি না থকা চলি আপি কিটা উলি গেছি আপা আপি কথা চিন না উলিছি এটা কত ভিডিও বনা এখানে ভিডিও বনা না আই এটা গরু বিলাবো এটা ভিডিও তুলে দিছো যা সবে মানে আমি ভিডিও তো বানাই সবে উলিয়ে কে উলিয়ে থাকবি অল্প ঘৰত কিমান দেখবি চকুৰ বেমাৰ আছে হ'ব তো তোৰো আয়ো রে মা ইলা না আৰু আমি এটা দলং উঠিছো সেইখান দলঙে আমি আ হ্যাঁ নাম্বার লাগিল নেকি লাইন বলছে যা যা ও পড়বি ও রা ও পড়বি ইয়েস মানে অলপ দেখো এটা ভিডিও তো বনাইছো জি দেখেছি এই ভিডিওটা মারালে একা রাখে নরে গেছে এই আর উস্তাদ দেখো আসুন যৌ কি করো তাতে এনে অলপ বকিমা কুটান তো আছে মানে ব্লগ ভিডিও দিয়া দিছিলো কাৰণ মোৰ চৌদ দল বেমাৰ হৈছে মোৰ বিলে নহয় চবৰে বেমাৰ আছিল আমাৰ এ ফাৰ্ষ্ট হৈছিল এবাৰ ই টক চৌ বনাব যায় কেনে মানে মুখ দি থৈছি তো গাইস আমাৰ তাতে মানে মেলা আছে আৰু মেলাখনত যায় जिंदाबाद था और जिंदाबाद रहेगा কি क्या खुशी कैसी की वैसा हिंदुस्तान जिंदाबाद है जिंदाबाद था जिंदाबाद रहेगा कहाँ से आया है मतलब ये सानी बाजी का सानी बाजी वो करता तो सैसा आएगा इसका मतलब असली एक लाला सासी मुने लाई ना इमान पैसा নাই মোক তাক আমি যাম না আমি সালা এক লাখ লাসা আমার দাদা তো নিছাম গাড়ি তেল সব কি হ্যাঁ হ্যাঁ মোক লগ ধরবি যাবি নিম দে তো এই ফুপ তো নিম মোক নিছিলি যাবি নহয় গাইছ আমাৰ তাতে মেলা আছে মেলাৰ ভিডিও বনাব লাগিব কিন্তু গাইছ মেলাখন যে মেলা নাই মানে বুজিছিলে মেলাখন মানে মেলাখন হোৱা নাই পুধনে মানে বগিজনী আৰু গাইছ আমাৰ 13 তাৰিখে বেতালাৰ বাৰ্থডে যোনে যোনে বেতালা ভাল পায় তাতে লাইক কৰি দিবি আৰু কবি কুত্তা হুমে গম পাইছ নাই এলা বাৰ্থডে আৰু টকচোৱান পাতিম গাইছ আমি চকুৰ বেমাৰত টকচোৱান পাতিম যদি টকচোৱান লাগে কমেণ্ট কৰি দিবি লাগে কবিচোন কি হয় আৰু তো কিবা কও কুত্তা হে পৰবা মই বকি আছো মই কি কম সাইকেল চলা মই বোকা হৈ গেছি ন কিবা কচোন কও গাইস এই ভিডিও নাম পাগলা সাগলা হইছি মই ফস খাই কিন্তু বিছনা পৰি আছিলো অলপ দেৰিকে 5 মিনিট মান ঘুমাব পাইছো উঠে লৈছি এৰা ভিডিও নাম মাথাটো গেছি কি করব দেখা যাক কি আর কিবা অপারেশন হয় নেকি আৰু এই তাতে কিবা চাই আছে কি এই দেখে আছো আপোনালোকক যাই দেখে আছো কি হৈছে ইয়াৰ কি ঐ ঘুরি ঘুরি চাই আছো মানে চাইছোন এই পকলা বুলি ক'ব তো কি চাই আছা দেখে দি ওই সেক্সি ওই বলে ইয়া মারবো মারে গাইস আমি সে যাম দে ওই তো কি দাঁড়া তো মাছ হ্যাঁ ধরবে পারলো রাতের খাস্ত হয়ে গেল হয় তো তোমার আগতে বানবে পারা ধরে পারলে না দুইটা কিবা তা করি রাতের খাস্ত হল হয় পানিত কেনকে ধরা তো মাছ জাপ মার দিল এর পে তথাপি ধরবি ধরবে লাগছে দেখছি গাইস এনা কথা তো এ না নাঙ্গি নাঙ্গি দেখছি গাইস মানে মই এনেই কৈছো কি কৈ চাও কি কৈছিল মোৰ বিষয় জাপ মারবা দেখছে নাই কি খোৱা না না মই কথা এটা কৈছো আপোনাক নহয় আপনি যে ইমান যে এটা খখৰ কথা কৈছে ইয়াতে ভোজ খাই আনিছিলে যি কি ভোজতে 3 পিস খাই মাংস দিছি 3 পিস কে 3 বাৰ লৈছো 6 পিস 9 পিস নপিস কি হয় আপুনি কওকচোন 9 পিস দিছি হাই মাংস ন আরেক পিস এক্সট্রা দি থৈ গেছি 10 পিস হৈছে পিস মাংস দিয়া কই নহয় তো কি 10 পিসে মই ঘৰত 2 কেজি মাংস ৰাহে মই খুমাও দুইটা জানে আমি ঘৰত যদি মানুহ দি থাকে সাচ্চা এক পাল্লা আনবই এক পাল্লা আধা মই খাও 2 কেজি হাত হয় তো 2 কেজি খা বাকি এটা 1 কেজি কে খাওই শাক খান্তই আনছে কৰক মই নবা আৰু খালো কিন্তু হেন্দকো দেও আৰু ভাগি দাও ঠিকই আছে আপুনি কাবাক দিয়া যদি মোক দিবি অলপ ৰৱা ছ আছে যদি ৰথা হেন আমাৰ লেচিঙত আছে নাও গাইস 2 কেজি মাংস একলা হয় হে এ কচোন এ লগৰ চলি কিটা কি কই গম পানা কলেজত মোক ততে ফুড চেলেঞ্জ এ কেনকে বাতো একলা আমাৰ লগ ততে নিজে কও এ 2 কেজি মাংস একলা হয় এক পাল্লা যে কত দিব কচোন ততে কও মোক এইখিনিতে পুনা এটা কথা কও যদি আপোনালোক ফুড চ্যালেঞ্জ লাগে এটা লাইক কৰি কিনে কমেন্ট দি দিব কমেন্ট নকৰবি তো কমেন্ট নকৰবি তো ইনো নকৰে নকৰবি ই কমেন্ট নকৰবি গাইস আৰু যদি টকচো লাগে চকুৰ বেমাৰৰ টকচো আমি টকচোন পাতিম ততে কমেন্ট কৰি কবি লাগে বুলি আৰু যদি ফুড চেলেঞ্জ লাগে কবি পাতিম যে এটা বেছিকে পইচা উঠাম গাইস মই কিবা এটা কৰিম আৰু কিবা এটা কৰিম তো গাইস মই ক্লিপটো চাই ৰয়ালিটা নে ই কি কৈছি
মাথা পাতলা আছি মই পাগলা আছোঁ মই পাগলা নাই গাইছ মই ঠিকে আছোঁ আৰু এটা কথা কওঁ দেই আইনষ্টাইনকো কিন্তু মানুহে একদিন পাগলা বুলি কৈছিল কিন্তু সি পাগলা নাছিল আইনষ্টাইন কি সকলোৱে জানে সি পাৰে কিন্তু তই নৰা তোৰ কাম নাই এইটো কথা নহয় কিন্তু ডেকা নাই, তোৰ কামেই নহয় ইমান কিন্তু ডেকা লেভেল দিব নালাগে দেই তই গম পা নাপা কথা নহয় দে ইয়াতে কিন্তু কি কৰিব কি কৰিব আজি পঢ়ি মেলি নদী দেখা নাই ভাতকেইটা খাই কিনে ঘুমাব দিয়া নাই শান্তি উঠি লৈ আহিছা কাম নাই আৰু উঠি লৈ আহিছে খং উঠিছে আজি গেছে এনেকৈ কৈছে ন যোনে পইচাটো সোমাব পইচা সোমাইছে মোকো লাগব সেইদিনাখনেতো আহিবি তই সেইদিনাখনেতো নাও বুলি কওঁ তই কওঁ দিয়া নাযাম আকৌ চাওঁ তলমূল কৰি হ'লে কৈছি যাম ভাই তোৰ কিমান দুখ এই ৰাতি ভিডিঅ' দি কথা মই আৰু তই কি কৰি থাকা আৰু মই এনেকৈ থাকোঁ ভিডিঅ'টো এডিট কৰি আৰু মাতটো ইমান লাহেকৈ ওলাই গাইছ 3 বাৰ মানে এডিট কৰোঁ চাউণ্ড বঢ়াই যাওঁ এনেকৈ মোবাইলে ভাবে কোন সাৰৰ পাল্লাত পৰিলোঁ মই অলপ জোৰকৈ কবি কিবা কওঁ যদি কচোন কিবা অলপ কওঁ কি ক'ম বুজা হৈছে নে মনে মনে কান্দা বন্ধ কৰ চিৰি নহয় তই যৌ আমি যাম লাহে লাহে যাম গাইছ মানুহখিনি গাড়ী উঠি থাকে আৰু মই চাইকেলত উঠি আছোঁ কাৰ পিছফালে দিব্যৰ পিছফালে কি ক'ত পাইছি বোলে ঘৰটো ডেইলি ভাই চালা ডেইলি অনটো নৰে গাইছে ক'ৰ বগা পাই এই ডেইলি অনটো নৰে গাইছে আৰু লিখিত আছে নেকি আমাৰ কি বুলি গম মানে কি কেমেৰা কথা পাইছিল তই ঘণ্টা নকপা এইগিলা কথা লাগে বাবু বিদুল ক'ত আছ আছে আমাৰ গাছ চলি মানে গাছ পাগলা কৰি দিছোঁ মই দেখছি কিবা ক'ব আমাৰ গাছটো লেখছি জানো জানো দিছো না পাৰি পাগলা কৰি দিছোঁ ভিডিঅ' নামত দস্ত বুলি নকওঁ কিন্তু আমি গুড মৰ্ণিং মানে আমি ৰাতিপুৱা তাজা মাল দিওঁ গুড মৰ্ণিং কয় গুড মৰ্ণিঙে হয় আমাৰ ভিডিঅ'টো কিন্তু আমি গুড ইভিনিং কৈছোঁ কাৰণ যেতিয়া ভাটিবিলাক বনাইছিলোঁ কিন্তু আপোনালোকে ৰাতিপুৱাই চাবই আৰু বাকী যি নহওক কমেণ্ট এটা কৰবি একদম বেয়া কিয় ক'লে যাওঁ না চকু আমাৰ চকু বুলি চাওঁ বা চকুটো হেৰি ল'ব একদম মন দবা নাই ৰাতিপুৱা ধোৱা ধোৱা চব আমাৰ চলি চকু বেমাৰ আছে আমি এখন টকচ পাতিম মানে চকুৰ বেমাৰত এই ৰোগটো ক'ৰ পৰা আহিছে আমি ধৰিব পৰা নাই এই কিবা এটা কৈ আছোঁ মই ইয়াতে আমি মানে টকচ পাতিম চকুৰ বেমাৰত পাতিব লাগব নে কৈছোঁ মানে আমি উপায়টো দিম কেনেকৈ লাগব কেমেৰাত কওঁ লাগব পাতিব লাগব ভাল দেই চলটো কিন্তু এতিয়া মোটাৰ এটা ঔষধ আছে ইমান ডাঙৰ বটল এটা সেইটো বটলটো গ'লটো এনেকুৱা গ'ল আৰু এইটো বস্তু ঢালি দিলে কমি যায় কালি মোৰ কমিছিল আকৌ আজি বেছি হৈছে কেনে কালাৰৰ এনে বগা পানীৰ দৰে একদম চিকচিকা পানী এই মই দিছোঁ গোলাপ জল নহয় কি এইটো মেজিকেল বাৰিয়া এইটো মোৰ একদম দিল্লীৰ পৰা আহিছে দিল্লী ঠিকে আছে টকা আছে দাঁৰে আছে আমাৰ টকা একদম পিঠিৰ বিষ তই ক'ত গেলি আমি এনেই দাৰবা গৈছিলোঁ পিঠিৰ বিষ দে ভাল হ'ব দে ভাল তো এইখিনিতে বহুত মানুহে কলৰ সমান ভাল পায় ডেস্কিৰ সমান ভাল পায় কিন্তু মোক কি একো সমানে ভাল নাপায় দেখোন হ'ব দে মই তোমাৰ গিলাচৰ সমান ভাল পাওঁ হে গিলাচৰ সমান সেই গিলাচো নহয় এই দৈ গাখীৰ হ'ব দে পাচিছোঁ গাইজ মানুহে ৰাতি সপোনত দেখেই ৰজা হোৱা মন্ত্ৰী হোৱা আৰু মই দেখোঁ সুমে ভাত খাৱা সেইকাৰণে মই মুৰ্গী হাঁহ নধৰোঁ নহয় মই মুৰ্গী ধৰিম মুৰ্গী খাম কিবা কৈ মই আজি কিন্তু কিবা কৰিম কৰিম আমি মানে চৌ পাতিম চকুৰ বেমাৰত চকুৰ বেমাৰটো যে হয় কিয় হয় চৌ পাতিম পাতবা লাগিব নেকি কওঁ ভিডিঅ'টো বন্ধ কৰ কপি লাগিব মই নচোন অলপ বন্ধ কৰ কওঁ আমি চৌ পাতিম পাতবা লাগিব নালাগে লাগিব থেংক ইউ অ'কে চৌ বঢ়িয়া মানুহ চান নেকি মই কিয় উলিয়ালোঁ হা আমি দাৰবা গৈছিলোঁ এই ফিল্ডত দৌৰিব যাব নাই কিন্তু দৌৰিব যাব নাই এনে পকলা জৰা মই ঘুমাইছিলোঁ ভিডিঅ' বনাব উঠাই লৈ আহিছি বিচনাত উঠাই লৈ আহিছি কিয় কয় ই নাই কোনে কলেজ যায় কলেজ আমি দিম লাহেকৈ দৰ্শনটো দিম কলেজত